আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো ক্লাছ 10ৰ ত্ৰিকোণমিতি পৰিচয় 8.4 অনুশীলনীটোৰ ফৰ্মুলা কেইটাৰ বিষয় সূত্ৰ কেইটাৰ বিষয় যিকোনো এটা অনুশীলনী বা যিকোনো এটা অধ্যায়ৰ যেতিয়া আমি অংক কৰিবলগীয়া হয় তেতিয়া আমাক সেই অধ্যায়ত থকা সেই অনুশীলনীটোৰ বাবে প্ৰয়োজনীয় যিকেইটা সূত্ৰ সেই সূত্ৰকেইটা আমি জনাটো অতিকৈ প্ৰয়োজন ভালদৰে বুজি পোৱাটো অতিকৈ প্ৰয়োজন যদিহে আমি সেই সূত্ৰকেইটা বুজি নাপাওঁ সেই সূত্ৰকেইটাৰ কথা আমি নাজানো তেতিয়াহ'লে আমি সেই অনুশীলনীটোৰ অংককেইটা কৰাত আমাৰ যথেষ্ট অসুবিধা হয় আৰু আমি ভালদৰে বুজিও নাপাওঁ যদি আমি সেই সূত্ৰকেইটা আমি ভালদৰে নাজানো তো আজি আমি আলোচনা কৰিম সেই সূত্ৰকেইটাৰ বিষয়ে যিকেইটা সূত্ৰৰ জৰিয়তে আমি ত্ৰিকোণমিতি পৰিচয়ৰ 8.4 অনুশীলনীটোৰ অংকবিলাক কৰিব লাগিব বা কৰাটো প্ৰয়োজন সেই সূত্ৰকেইটা সেই প্ৰয়োজনীয় সূত্ৰকেইটাৰ বিষয়ে আলোচনা কৰিম নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ এডুকেশ্যনেল ৱৰ্ল্ডলৈ মই বিশ্বজিৎ নাথে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ প্ৰথম সূত্ৰটো হ'ল যে 1 sin square plus cos square a is equal 1 যদি sin square a আৰু cos square a টো আমি কৰবাত পাওঁ তেতিয়াহ'লে তাৰ সলনি আমি 1 লিখিব পাৰোঁ অৰ্থাৎ ইয়াৰ সলনি আমি 1 লিখিব পাৰোঁ আৰু কেতিয়াবা আমাক কি হয় অংক কৰোঁতে কি হয় কেতিয়াবা 1 টো দিয়া থাকে আৰু তাৰ পৰা আমাক sin আৰু cos কিবা প্ৰকাশ কৰিবলগীয়া হয় তেতিয়া আমি কি কৰিব পাৰোঁ 1 ৰ সলনি sin square a plus cos square a লিখিব পাৰোঁ আৰু এটা কথা লক্ষ্য কৰিব ইয়াত যে a টো দিছে এটো হৈছে এংগল অৰ্থাৎ কোণ যেটো কোণ হেতু সাইনৰ ক্ষেত্ৰত যেটো থাকে হেতু কজৰ ক্ষেত্ৰতো হেতুৱে থাকিব লাগিব এটো প্ৰতিটো সূত্ৰৰ ক্ষেত্ৰত হ'ব যত a পাব হেতু মনত ৰাখিব যে সেই সূত্ৰটোত থকা যিকিটা অনুপাত আছে যিকিটা ত্ৰিকোণমিতি অনুপাত আছে সিহঁতৰ লগত থকা a টো এটো হৈছে সেই সূত্ৰটোত যিকিটা আছে সেই গুটেকিটা একেটা কোণে বুজাইছে অৰ্থাৎ যদি sin 30 হয় তেতিয়াহলে cos 30 হ'ব লাগিব sin square 30 plus cos square 30 is equal 1 হ'ব যদি sin square 60 হয় plus cos square 60 হয় তেতিয়া is equal 1 হ'ব কিন্তু যদিহে sin square 60 আছে plus cos square 30 আছে তেতিয়াহলে কিন্তু is equal 1 নহয় কাৰণ সিহঁতৰ a আৰু a দুটা বেলেগ বেলেগ হ'ব অৰ্থাৎ কোন কেইটাৰ মান বেলেগ বেলেগ হ'ব একে কোন কেইটাৰ মান হলেহে আমি is equal 1 লিখিব পাৰো আৰু এতিয়া চাও এটো হল বেসিক সূত্ৰ ইয়াৰ পৰা আমি আৰু দুটা সূত্ৰ বনাব পাৰিম প্ৰথমটো চাওক যে sin square is equal 1 minus cos square অর্থাৎ আমি কি করিও sin টো এফাললৈ ৰাখিলো সমান চিনৰ যত আছিল ততে ৰাখিলো কিন্তু cos টো আমি সমান চিনৰ কিফালে লৈ গলো cos টো কিফালে লৈ গলে কি হ'ব যে 1 minus cos square হ'ব মাইনাস কি হৈছে cos টো এফালে আছিল প্লাসৰ আছিল সমান চিনৰ এফালে আছিল লেফট সাইডত আছিল আৰু তাৰ আগত প্লাস চিন আছিল কিন্তু যদি সমান চিনৰ কিফালে লৈ যোৱা হয় তেতিয়া হলে যিকোনো সংখ্যাৰ এটা সমান চিনৰ পৰা ইফাল কৰিবলগীয়া হলে আমি কি কৰিব লাগিব তাৰ চিনডাল যিডাল চিন তাৰ আগত আছিল সেই চিনডাল আমি চেঞ্জ কৰিব লাগিব অৰ্থাৎ ই যদি প্লাসত আছিল কিফালে গলে মাইনাসত হ'ব ই যদি মাইনাসত থাকে তেতিয়া হলে কিফালে গলে প্লাসত হ'ব ঠিক তেনেকে পূৰণ আৰু হৰণৰ ক্ষেত্ৰত হ'ব পূৰণ থাকিলে হৰণ হ'ব আৰু হৰণ থাকিলে পূৰণ হ'ব এইখিনি কথা আপোনালোকে জানেই চাগে এতিয়া sin square টো ৰাখি cos square টো কিফালে নিলো কি হ'ব sin square is equal 1 minus cos square ঠিক তেনেকে cos square এটো যদি আমি ৰাখো cos square এটো যদি আমি ৰাখো তেতিয়া হলে আমাৰ কি হ'ব যে cos square is equal 1 minus sin square আমি sin square ৰাখিলে কি হ'ব 1 minus cos square তেনেকে cos square ৰাখিলে 1 minus sin square এটো হল প্ৰথম সূত্ৰটো এই প্ৰথম সূত্ৰটোৰ পৰা আমি কি পালো এই তিনটা সূত্ৰ পালো এই তিনটা সূত্ৰ আমি যদি এইখিনি মনত ৰাখো sin square plus cos square is equal 1 খিনি যদি আমি মনত ৰাখো তেতিয়া হলে আমাৰ বাকি দুটা সূত্ৰ আমি নিজে বনাই লব পাৰিম আৰু মনত ৰাখিব সুবিধা হ'ব আমি প্ৰথমটো মনত ৰাখিলে যদি আপোনালোকে এইটো সূত্ৰ আমাক প্ৰথম লাগিব এই চেপ্টাৰটোৰ অংক কৰোতে এই অনুশীলনটোৰ অংক কৰোতে এটা 2 নম্বৰ সূত্ৰটোলৈ যাও 2 নম্বৰ সূত্ৰটো কি আছে ফৰ্মুলাটো এটা 2 নম্বৰ সূত্ৰটো লাইছো 2 নম্বৰ সূত্ৰটো আছে 1 plus tan square is equal sec square ইয়াতো a কিটাৰ সূত্ৰটোত যে a কিটা পাইছিলো আগৰ সূত্ৰটোত ইয়াতো ঠিক একেই হ'ব a কিটাৰ ক্ষেত্ৰত যে কোন কেইটা সমান হ'ব লাগিব তেতিয়াহে এই সূত্ৰত পৰিব 1 plus tan square is equal sec square এটো 2 নম্বৰ সূত্ৰ এটো আপোনালোকে মনত ৰাখিবই লাগিব ইয়াৰ পিছত কি হ'ব ইয়াক আমি যদি আকৌ ইয়াৰ ক্ষেত্ৰটো দুটা ওলাব আৰু দুটা ওলাব সেই দুটা কি হ'ব চাও যে 1 টো যদি আমি সমান চিনৰ এফালে যত আছে ততে ৰাখো আৰু 10 টো যদি আমি কিফালে লৈ যাও তেতিয়া কি হ'ব আগৰ সূত্ৰটোৰ দৰে হ'ব যে এফালে প্লাস আছিল কিফালে গৈ মাইনাস হ'ল যেটো sec square আছিল sec square থাকিল sec square minus
10 স্কোয়াৰ a হ'ল কিয় ইয়াত প্লাস আছিল ইফালে গৈ মাইনাস হ'ল এবাৰ 1 টো ৰাখিলো এবাৰ আমি ৰাখো 10 স্কোয়াৰ a টো 10 স্কোয়াৰ a ইজ ইকুৱেল sec স্কোয়াৰ মাইনাস 1 এটো পালো এই সূত্ৰটোৰ পৰা আমি এই দুটা সূত্ৰ পালো ইয়াৰ অৰ্থটো এইটোৱে যে 1 প্লাস 10 স্কোয়াৰ a সলনি যদি আমি কেতিয়াবা কিবা লিখিব লগিয়া হয় অংক কৰোতে তেতিয়া আমি sec স্কোয়াৰ a লিখিব পাৰো আৰু কৰবাত sec স্কোয়াৰ a থাকিব sec স্কোয়াৰ a টোৰ সলনি আমি 10 ত যদি প্ৰকাশ কৰিব লগিয়া হয় 1 প্লাস 10 স্কোয়াৰ a লিখিব পাৰো কেতিয়াবা কি হয় 1 ৰ ক্ষেত্ৰত চালো যে প্ৰথম সূত্ৰটো আছিল sin স্কোয়াৰ a প্লাস cos স্কোয়াৰ ইজ ইকুৱেল 1 1 ৰ সলনি আমি কেতিয়াবা sin স্কোয়াৰ a প্লাস cos স্কোয়াৰ a লিখিব পাৰো কেতিয়াবা আকৌ sec স্কোয়াৰ a মাইনাস 10 স্কোয়াৰ a লিখিব পাৰো যিটো অংক যিটো প্ৰয়োজন হয় sin cos যদি প্ৰয়োজন হয় তেতিয়া হলে sin cos লিখিব লাগিব sin স্কোয়াৰ a প্লাস cos স্কোয়াৰ যদি sec 10 ৰ প্ৰয়োজন হয় তেতিয়া হলে sec স্কোয়াৰ a মাইনাস 10 স্কোয়াৰ a ঠিক তেনেকে আমি 1 ৰ সলনি লিখিব পাৰো এতিয়া পিছত এটো ক্ষেত্ৰত কি হ'ব 10 স্কোয়াৰ মানে কেতিয়াবা যদি সেকৰ জৰিয়তে প্ৰকাশ কৰিব লগিয়া হয় তেতিয়া হলে sec স্কোয়াৰ a মাইনাস 1 এটো এই সূত্ৰটোৰ পৰা আমি এই দুটা পালো এতিয়া আহো আমি 3 নম্বৰ সূত্ৰটোলে 3 নম্বৰ সূত্ৰটো মতে cos স্কয়াৰ a + 1 = cosec স্কয়াৰ a অৰ্থাৎ cos স্কয়াৰ a + 1 = cosec স্কয়াৰ a হয় আৰু ইয়াৰ পৰা যদি আমি বাকি দুটা সূত্ৰ উলিয়াব লগিয়া হয় এটো পালো যে ইয়াৰ পৰা যদি বাকি দুটা সূত্ৰ উলিয়াব লগিয়া হয় cos স্কয়াৰ a = cosec স্কয়াৰ a - 1 আৰু 1 টো যদি ৰাখো তেতিয়া হলে cosec স্কয়াৰ - cot স্কয়াৰ a হ'ব এইখিনি আমাৰ এই তিনটা সূত্ৰ যে আমি পালো যে কিটা মেইন সূত্ৰ এইকিটা মনত ৰাখিলে বাকি দুটা সূত্ৰ আমাৰ মনত এনে আহিব মনত ৰব আৰু আমি যেতিয়া এই চেপ্টাৰটো এই অনুশীলনীটোৰ অংককেইটা আমি কৰিম তেতিয়া হলে আমাক এই সূত্ৰকেইটাৰ অতিকৈ প্ৰয়োজন এই সূত্ৰকেইটা আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ভালদৰে বুজি পাব লাগিব আৰু অংকবিলাকত যেতিয়া প্ৰয়োগ কৰিব তেতিয়া হলে আপোনালোকৰ সূত্ৰকেইটা আৰু ভালদৰে মনত ৰব আজিলৈ ইমানে বন্ধু-বান্ধৱীসকল যদি ভিডিওটো ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক এই ভিডিওটো লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আৰু শেষলৈ চাই থকাৰ বাবে ধন্যবাদ